Hello students, মই তোমালোকৰ বিপ্লৱ দে স্যাৰ ক্লাস 10 জেনাৰেল সায়েন্সৰ আজি এটা নতুন ভিডিও লৈ তোমালোকৰ ওচৰত আহিলো। এটো মোৰ 3 নম্বৰ ভিডিও আৰু চ্যাপ্টাৰ আছিল কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন। অসমীয়াত হ'ব নিয়ন্ত্ৰণ আৰু সমন্বয়। আজিৰ ক্লাছত মই কি ডিসকাস কৰিম? আজিৰ ক্লাছত মই ডিসকাস কৰিম মানুহৰ মস্তিষ্ক মানে হিউম্যান ব্ৰেইন লৈ মই আজি ডিসকাস কৰিম। আজি কি ডিসকাস কৰিম? হিউম্যান ব্ৰেইন মানুহৰ মস্তিষ্ক। তোমালোকে ক্লাস আৰম্ভণিৰ আগতে কিতাপ বহি লৈ বহিবা আৰু কলম লৈ বহিবা আৰু মোৰ লগত তোমালোকে নোট কৰি থাকিবা, তেনেহলে তোমালোকে কিবা এটা শিকিব পাৰিবা। ঠিক আছে? আজি ক্লাসটো বহুত ইম্পৰ্টেন্ট। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন নেক্সট ইয়াৰ আহিব। মই কলো যে আহিবই। যোৱাবাৰ মানে এই বছৰ যেটো মেট্ৰিক ৰিজাল্ট দিলে যোৱাকালি, তাত এটো দিয়া নাই, চ্যাপ্টাৰ এই পাৰ্টৰ পৰা দিয়া নাই। তো নেক্সট ইয়াৰ এটো ইয়াৰ পৰা আহিবার বহুত চান্স আছে। তোমালোকে ক্লাসটো যদি কৰি লোৱা মই তোমালোকৰ ক্লাসৰ মাধ্যমত মানুহৰ মস্তিষ্ক হিউম্যান ব্ৰেইনটো আজি শিকাই দিম আৰু লগত নোট কৰি লবা। তোমালোকে সৰু নোট দিম, বেছি দীঘল নোট নহয়। তোমালোকে পটককে মন পৰি যাব। বুজি পাইছা? তোমালোকে কিতাপ বহি লৈ বহিবা তোমালোকে। ঠিক আছে? তেনেহলে চ্যাপ্টাৰটো আৰম্ভ কৰো। আজি মই ডিসকাস কৰিম মানুহৰ মস্তিষ্ক। ঠিক আছে? আজি মই ডিসকাস কৰিম মানুহৰ মস্তিষ্ক, হিউম্যান ব্ৰেইন। এতিয়া ব্ৰেইনৰ মুখ্য তোমালোকে মই একটু অকণমান আইডিয়া দিওঁ। ব্ৰেইনৰ বা মানুহৰ মস্তিষ্কৰ মুখ্য কাৰ্য কি? মুখ্য কাৰ্য হ'ল সমন্বয় ৰক্ষী কেন্দ্ৰ হিচাপে কাৰ্য কৰিব আৰু চিন্তা ভাৱনা ক'ত হয়? এই মস্তিষ্কতেই হয়। সমন্বয় ৰক্ষী কেন্দ্ৰ আৰু চিন্তা ভাৱনা ক'ত কৰা হয়? চিন্তা ভাৱনা এই মস্তিষ্কত হয়। তোমালোকে দেখিছানে আৰু বেলেগ কিবা ঠাইত চিন্তা ভাৱনা হয়? নহয় মই চিন্তা আজি পাকস্থলী দি কৰিম বা মই চিন্তা আজি মই হাৰ্ট দি কৰিম, এনেকাতো নহয়। চিন্তা ধাৰণা ক'ত হয়? চিন্তা ধাৰণা মানুহৰ মস্তিষ্ক দি হয়। ঠিক আছে? বুজি পাইছা? সমন্বয়ৰক্ষী কেন্দ্ৰ আৰু চিন্তা ভাৱনাৰ মূল অংগ বা একমাত্ৰ অংশ। ঠিক আছে? এতিয়া মানুহৰ মস্তিষ্কৰ ভাগ কিমানটা? মানুহৰ মস্তিষ্কৰ ভাগ কিমানটা? মনত ৰাখিবা, মানুহৰ ভাগ বা তোমালোকৰ মানুহৰ মস্তিষ্কৰ অংশ 3টা। How many parts of human brain? 3 parts. How many parts? 3 parts. ঠিক আছে? 3টা ভাগ আছে। এটা 3টা ভাগ কি হ'ব? 3টা ভাগ হ'ব প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। ইংৰাজীত মই কওঁ ফোৰ ব্ৰেইন, এটো মিড ব্ৰেইন আৰু হিণ্ড ব্ৰেইন। মানে মানুহৰ মস্তিষ্কৰ 3টা ভাগ হয়। মানুহৰ মস্তিষ্কৰ 3টা ভাগ হয়। কি হয়? প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। মনত ৰাখিবা, ভাগ কিমানটা? প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। এতিয়া মই কওঁ তোমালোকৰ কিতাপত যেটো ছবি দি আছে বা মই এতিয়া তোমালোকক ছবি দেখাম। মই এইটো ল তোমালোকৰ মস্তিষ্ক। মই এটা কলম পেন লওঁ। এইটো মই মস্তিষ্ক। দেখিছান? মোৰ ব্ৰেইন। এইটো যেটো আছে নহয়, এইটো স্কাল কয়। তোমালোকক অসমীয়াত কি কয় জানি? কৰটি কয়। কৰটি। এইটো কৰটি। এইটো তোমাৰ প্ৰমস্তিষ্ক। মোৰ ফালে চোৱা, এইটো কি হয়? প্ৰমস্তিষ্ক। এতিয়া মই যদি তাৰ মাজেদি চোৱা, এটা সোমাই দিওঁ, পেন কলমটো সোমাই দিওঁ, যেটো মাজত গৈ থাকিব, একদম মূৰৰ ভিতৰত সোমাই যাব, একদম ব্ৰেইনৰ মাজত গৈ থাকিব। এইটো মধ্য মস্তিষ্ক। আৰু পশ্চাৎ মস্তিষ্ক বা হিণ্ড ব্ৰেইন মানে পিছফালে, যেটো তোমালোকে নানা পাটেকৰ এটা চিনেমা আছে না, ছোটা দিমাগ কয়। ছোটা দিমাগ পিছফালে থাকে। পশ্চাৎ মস্তিষ্ক পিছফালে থাকিব। তোমালোকে এনেকা সাইডটো নেচাবা। তোমালোকে চাবা এইটো একদম ওপৰৰ স্কালটো বা কৰটটো প্ৰমস্তিষ্ক, তার ভিতৰত যেটো আছে এইটো লৈ একদম মূৰত মই যদি একদম সোমাই দিওঁ, কলমটো সোমাই দিওঁ, যেটো যত সোমাই যাব গৈ, এটা মধ্য মস্তিষ্ক হ'ব। আৰু পিছফালে যেটো হ'ব একদম লাষ্টত, একদম অন্তত, এইটো হ'ব পশ্চাৎ মস্তিষ্ক। ঠিক আছে?
বুজি পাইছা তিনিটা ভাগ মস্তিষ্কৰ তিনিটা ভাগ এতিয়া মই মস্তিষ্কৰ তিনিটা ভাগ মই তোমালোকক ছবি দি কৈ বুজাই দিম ঠিক আছে এতিয়া ছবিটো চোৱা ছবিত কি আছে প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক মই এইটো অকণমান কালাৰ কৰি দিওঁ এতিয়া পিংক কালাৰৰ যেটো দেখিছা হয় না নহয় পিংক কালাৰৰ যেটো দেখিছা এটো হ'ব প্ৰমস্তিষ্ক ইংৰাজীত কোৱা হয় ফোৰ ব্ৰেইন ইংৰাজীত কোৱা হ'ব ফোৰ ব্ৰেইন চোৱা এইটো আটাইতকৈ ডাঙৰ কিমান ডাঙৰ পিংক কালাৰ এটা আছে তাত এটা প্ৰলেপ থাকিব এনে কৰি এটা প্ৰলেপ থাকিব এটো কৰটি হ'ব একদম চোৱা এটো মই বেলেগ কালাৰ কৰি দিলে ভাল হয় না নহয় ৰবা কালাৰটো চেঞ্জ হলনি কৰি দিওঁ মই কালাৰটো মই হলনি কৰি দিওঁ ঠিক আছে এটো দিছা এতিয়া এটো চোৱা এইটো হ'ব কৰটি এটা প্ৰলেপ স্কাল হয় কৰটি তাৰ বাজৰ যিমান পিংক কালাৰৰ দেখিছা পিংক কালাৰৰ এটো হ'ব প্ৰমস্তিষ্ক পিংক কালাৰটো হ'ব প্ৰমস্তিষ্ক আটাইতকৈ সৰু যেটো ঠাই একদম নাই একদম ব্লু কালাৰৰ চোৱা অকণমান ইয়াত ব্লু কালাৰৰ চোৱা চাইছানে ব্লু কালাৰৰ এই যেটো ব্লু কালাৰৰ এইটো ব্লু কালাৰৰ অকণমান ব্লু এটো হ'ব মধ্য মস্তিষ্ক এটো কি হ'ব মধ্য মস্তিষ্ক এটো কি মধ্য মস্তিষ্ক আৰু যেটো একদম ভায়োলেট কালাৰ বা কোবা নীলা অঙ্কন কৰিছো মই এটো পশ্চাৎ মস্তিষ্ক ঠিক আছে নীলা যেটো কইলো মই পশ্চাৎ মস্তিষ্ক ঠিক আছে এটো তিনটা পার্ট ইংৰাজীত কম মই হিন্ড ব্ৰেইন ফোৰ ব্ৰেইন মিডিল ব্ৰেইন মিড ব্ৰেইন আৰু হিন্ড ব্ৰেইন তাৰ ইয়াৰ পৰা মই কি দেখিব পাওঁ আটাইতকৈ বেছি কোন ঠাইটো আছে মানুহৰ মস্তিষ্কত প্ৰমস্তিষ্কই হল আটাইতকৈ বেছি আছে হাইয়েস্ট মেক্সিমাম কি হয় আটাইতকৈ ডাঙৰ অংশটো কি হয় biggest part of brain is প্ৰমস্তিষ্ক আটাইতকৈ সৰু পাৰ্টটো হ'ব smallest part হ'ব কি আটাইতকৈ সৰু পাৰ্টটো হ'ব মধ্য মস্তিষ্ক আৰু দ্বিতীয় 2 নম্বৰ second biggest part কি হ'ব মোৰ একদম ছবি মোৰ চিত্ৰৰ ওচৰত চোৱা মোৰ যে ইমেজ আছে না ইয়াছা এইটো এই যে ভায়োলেট কালাৰৰ যেটো নীলা দেখিছা এটো হ'ব সেকেন্ড বিগেষ্ট পার্ট পশ্চাৎ মস্তিষ্ক পৰীক্ষাত প্ৰশ্ন হয় আটাইতকৈ সৰু কোন অংশটো আটাইতকৈ সৰু তোমালোকে কবা মধ্য মস্তিষ্ক আটাইতকৈ সৰু ঠিক আছে আৰু আটাইতকৈ ডাঙৰ কোনটো প্ৰমস্তিষ্ক বা ফোৰ ব্ৰেইন আৰু মাজত কোনটো থাকে মানে যেটো সেকেন্ড বিগেষ্ট ইমান ডাঙৰ নহয় ইমান সৰু নহয় সেকেন্ড বিগেষ্ট এটো হিন্ড ব্ৰেইন বা পশ্চাৎ মস্তিষ্ক ঠিক আছে এটো তোমালোকে মই কৰি দিলো তিনটা পার্ট তিনটা মস্তিষ্কৰ অংশ আগবাঢ়ি যাওঁ এতিয়া মই কি ডিসকাস কৰিম এইটো যে মই ডিসকাস কৰলো প্ৰমস্তিষ্ক বা ফোৰ ব্ৰেইন প্ৰমস্তিষ্ক মানে ফোৰ ব্ৰেইন তাৰ মাজত কি আছে প্ৰমস্তিষ্কৰ মাজত আটাইতকৈ বেছি যেটো এটা অংশ যেটো লয় যি বস্তু বা অংশ বা তোমাৰ যেটো মই কম কি ক'ব পাৰো ভাগ যেটো আটাইতকৈ বেছি ভাগ যিয়ে লয় তাৰ নাম হ'ব সেৰিব্ৰাম মনত থাকিবা মূৰৰ ভিতৰত আটাইতকৈ বেছি কি থাকে সেৰিব্ৰাম থাকে সেৰিব্ৰাম আটাইতকৈ যেটো বেছি থাকে তোমাৰ অংশ ভাগ লৈ লয় জুৰি লয় ঠাইটো জুৰি লয় মূৰৰ ভিতৰত এটো হ'ব সেৰিব্ৰাম ঠিক আছে এতিয়া সেৰিব্ৰামৰ অকনমান তলত যাওঁ এটো মই প্ৰমস্তিষ্ক বুজাই আছো মই ঠিক আছে তাৰ একদম মাজত মধ্য মস্তিষ্কৰ ওপৰত মাজত এটা ঠাই থাকে তাক কোৱা হয় থেলামাস এই যে গ্ৰীন কৰি দিছো মই চা এটো হেউজিয়া কৰি দিলো মই এটো কি থেলামাস ঠিক আছে থেলামাসৰ অকনমান তলত হ'ব হাইপাথেলামাস এইটো থেলামাসৰ অকনমান তলত কি থাকে হাইপাথেলামাস আৰু একদম তলত গৈছো এতিয়া মই এটা গ্ল্যান্ড আছে ইয়াত এটা চা বা গ্ৰন্থি কি কোৱা হয় এই গ্ৰন্থিক কি কোৱা হয় পিটুইটাৰী গ্ৰন্থি তেনেহলে প্ৰমস্তিষ্কত কি পালো মই
প্ৰমস্তিষ্কত পালো মই সেৰিব্ৰাম প্ৰমস্তিষ্কত কি পালো মই প্ৰমস্তিষ্কত কি পালো মই সেৰিব্ৰাম পালো থেলামাছ পালো হাইপাথেলামাছ পালো হাইপো বা হাইপাথেলামাছ পালো আৰু লাষ্টত পিটুইটৰি গ্ল্যান্ড পালো বা পিটুইটৰি গ্ৰন্থি পালো কি গ্ৰন্থি পালো পিটুইটৰি গ্ৰন্থি পালো ঠিক আছে এটো হল তোমালোকৰ প্ৰমস্তিষ্ক ফোৰ ব্ৰেইন এটো আটাইকে ডাঙৰ মূৰৰ ভিতৰত আটাইকে ডাঙৰ হয় এই পাৰ্টটো ঠিক আছে এতিয়া যাও মই হুমাই যাও মধ্য মস্তিষ্কত এতিয়া চোৱা ছবিৰ ফালে চোৱা মধ্য মস্তিষ্ক একো নাই এটা সৰু ঠাই বেছি ডাঙৰ ঠাইও নহয় মই ৰঙা কৰি দিও ট্ৰাই কৰিম এটো ৰঙাটো দেখিছানে এটো হল মধ্য মস্তিষ্ক এটো ক'ত থাকে এটো প্ৰমস্তিষ্কত মধ্য মস্তিষ্ক ক'ত থাকে মধ্য মস্তিষ্কত থাকিব মধ্য মস্তিষ্ক ক'ত থাকিব এটো প্ৰমস্তিষ্কৰ তলত থাকিব এটো খালি ইমানখিনি জানিলে তোমাৰ লগত হৈ যাব প্ৰমস্তিষ্ক এতিয়া আহিলো মই লাষ্টত ক'ত আহিলো মই পশ্চাৎ মস্তিষ্ক এতিয়া মই কৰিম কি পশ্চাৎ মস্তিষ্ক এতিয়া কি লিখিম মই পশ্চাৎ মস্তিষ্কত কি থাকিব পশ্চাৎ মস্তিষ্ক এতিয়া চোৱা পশ্চাৎ মস্তিষ্ক ইয়াত কোন ফাল মই এটা হেউজে ৰাউন্ড দি আছো মই ইমানখিনি হ'ব পশ্চাৎ মস্তিষ্ক তাত কি আছে পন্স আছে মই বুজাই দিম পিছত কি হয় পন্স মেডুলা অবলংগতা আৰু হুফালে চাবা অকনমান এইটো হুফালে এটো কি হয় সেৰিবেলাম এটো সেৰিব্ৰাম আটাইকে বেছি হাইয়েস্ট ওপৰত চা এটো হাইয়েস্ট তাৰ পিছত কোনটো হ'ব অকনমান বেছি তাৰ পিছত হ'ব সেৰিবেলাম এটা মানে সেৰিবেলাম হেউ হ'ব পশ্চাৎ মস্তিষ্কত থাকিব পশ্চাৎ মস্তিষ্কত কি হয় পশ্চাৎ মস্তিষ্ক কি থাকিব পন্স থাকিব মেডুলা বা মেডুলা অবলংগতা থাকিব আৰু সেৰিবেলাম এটো মূৰৰ একদম তলত থাকিব এই তিনটা থাকিব এটো পশ্চাৎ মস্তিষ্ক পালো পশ্চাৎ মস্তিষ্ক পাই গলো মই ঠিক আছে মই এতিয়া আগবাঢ়ি যাও তেনেহলে কি পালো মই সেৰিব্ৰাম আটাইকে বেছি সেৰিবেলাম আটাইকে কম সেৰিবেলাম ক'ত থাকে সেৰিবেলাম ক'ত থাকিব পিছফালে থাকিব পশ্চাৎ মস্তিষ্কত থাকিব সেৰিব্ৰাম ক'ত থাকিব প্ৰমস্তিষ্কত থাকিব আটাইকে বেছি পৰিমাণে থাকে ভাগটো আটাইকে বেছি ঠিক আছে আগবাঢ়ি যাও এতিয়া মস্তিষ্কৰ কাৰ্য মই যদি ডাঙৰ কৰি ভাগ কৰিলো মস্তিষ্কৰ কাৰ্য তেনেহলে কিমান ভাগ হ'ব দুই ভাগ মস্তিষ্কৰ ভাগ কিমান পাম মই মস্তিষ্কৰ ভাগ কৰিলো মই কিমান ভাগত দুই ভাগত ঐচ্ছিক কাৰ্য আৰু অনৈচ্ছিক কাৰ্য এতিয়া তোমালোকৰ যদি মন যায় ক্লাছটো কৰিবা মন নেযায় ক্লাছ নকৰো মই আজি মন নাই ঐচ্ছিক কাৰ্য ঠিক আছে কিন্তু এটা হলো উদাহৰণ মই ক্লাছটো কৰিম মই কাৰ্যটো কৰিম মই এতিয়া গণিত কৰিম মই এতিয়া সায়েন্স কৰিম কিবা এটা কৰিম এটো হল ঐচ্ছিক কাৰ্য নিজৰ এটা তাৰ ওপৰত কন্ট্ৰোল আছে কন্ট্ৰোল হ'ব কন্ট্ৰোল কৰিব পাৰিবা মই নহয় মই এটো কৰিম এতিয়া কৰিম মন গৈছে মই কৰিম মন নাই যোৱা কৰিম অনৈচ্ছিক কন্ট্ৰোল নাই কন্ট্ৰোল কৰিব নোৱাৰিবা কন্ট্ৰোল নাই তাত মানে কন্ট্ৰোল কৰিব নোৱাৰিবা যেনে তোমালোকৰ এতিয়া বমি পাইছে বমি কৰিবা এটা উদাহৰণ দিলো মই বমি কৰিম বমিটিং পাইছে এটা কন্ট্ৰোল কৰিব পাৰিবা নে নোৱাৰিবা এটো অনৈচ্ছিক কাৰ্য তাৰ পিছত মই হৃদযন্ত্ৰ এতিয়া
হৃদযন্ত্ৰ এতিয়া বা হাৰ্ট মোৰ এতিয়া লব ডব 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 কৰি আছে, এইটো অনৈচ্ছিক। এইটো তোমাৰ কন্ট্ৰল কৰিব পাৰিবা না? এইটো কন্ট্ৰল কৰিবা, এইটো অনৈচ্ছিক, বমি কৰিবা। এতিয়া কিবা ভাল খোৱা দেখিছা তোমালোকে, মই পিছত ডিছকাছ কৰিম, এইটো খোৱা দেখিছা, এতিয়া তোমালোকে এই টেষ্টি লাগিছে, মুখত পানী আহি গৈছে, এইটো অনৈচ্ছিক কাৰ্য, এইটো তোমালোকে কন্ট্ৰল কৰিব নোৱাৰিবা। এতিয়া ঐচ্ছিক কাৰ্য ক'ত হয়? ঐচ্ছিক কাৰ্য হয়, ঐচ্ছিক কাৰ্যৰ লগত কাৰ সম্পৰ্ক? ঐচ্ছিক কাৰ্যৰ লগত প্ৰমতিষ্কৰ সম্পৰ্ক আছে। আৰু অনৈচ্ছিক কাৰ্যৰ লগত কাৰ সম্পৰ্ক? অনৈচ্ছিক কাৰ্যৰ লগত কাৰ সম্পৰ্ক? অনৈচ্ছিক কাৰ্যৰ লগত কাৰ সম্পৰ্ক? অনৈচ্ছিক কাৰ্যৰ লগত অনৈচ্ছিক কাৰ্যৰ লগত মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ সম্পৰ্ক। মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ লগত সম্পৰ্ক। ঠিক আছে, বুজি পাইছা? অনৈচ্ছিক কাৰ্য কোনে কোনে কন্ট্ৰল কৰে, কোনে কাৰ লগত সম্পৰ্ক? অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক যোগ পশ্চাৎ মস্তিষ্ক দুইটা মিলি হব। ঐচ্ছিক কাৰ্য প্ৰমতিষ্ক দি হব। ঠিক আছে, এতিয়া আৰু মই এইটো ডিটেইল আৰু বেছি কৰি মই এতিয়া ডিটেইলত যাম, মই ডিসকাস কৰিম। ঠিক আছে, এতিয়া প্ৰমতিষ্কত কি আছিলে? প্ৰমতিষ্কত মই লিখিছিলো যে প্ৰমতিষ্কত আছিলে কি হয়? প্ৰমতিষ্কত আছিলে সেৰিব্ৰাম। প্ৰমতিষ্কত কি আছিলে? প্ৰমতিষ্কত আছিলে সেৰিব্ৰাম। এতিয়া সেৰিব্ৰাম কি হয়? সেৰিব্ৰাম হয় জটিলতম আৰু বৃহত্তম অংশ। কিহৰ? মোৰ মস্তিষ্কৰ আটাইতকৈ বৃহত্তম অংশ হল সেৰিব্ৰাম। মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেন্ট। সেৰিব্ৰাম আটাইতকৈ ইম্পৰ্টেন্ট, ওৱান অফ দ্য মোস্ট ইম্পৰ্টেন্ট, এইটো কি হয়? বৃহত্তম অংশ। এতিয়া মই তোমাক টাচ কৰিলো, কোনে তোমাক স্পৰ্শ কৰিলে? স্পৰ্শ, দৃষ্টি, ঘ্ৰাণ, শ্ৰৱণ, পেশীয় ক্ৰিয়াকলাপৰ বাবে দায়ী। মানে এইবিলাকে সেৰিব্ৰামে কন্ট্ৰল কৰে, সেৰিব্ৰামে কন্ট্ৰল কৰে। এতিয়া তোমালোকে মোৰ ছবিটো দেখি পাইছানে? মোৰ ছবি যেটো আছে, মোৰ ছবি যেটো আছে, মোৰ যেটো ছবি আছে, মোৰ যেটো ছবি দেখিছানে? ছবি দেখিছানে? ছবি দেখিছা? ছবি দেখি আছানে? ছবিটো দেখিছানে? মই এইটো বিপ্লৱ দে ছাৰ নে না প্ৰিন্সিপাল ছাৰ? তোমালোকে ক'বা নহয় এইটো বিপ্লৱ দে ছাৰ নহয়, এইটো প্ৰিন্সিপাল ছাৰ। মানিব পাৰিবা, তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। নহয়, এইটো বিপ্লৱ দে ছাৰ। এই যে তোমালোকে এটা ধাৰণা ললা যে চালা, মোৰ ফালে চাই থাকিলা, মোৰ কথা শুনি আছা, মোৰ কথা শুনি আছা, হয় নে নহয়? এইটো কোনে কৰে? এইটো সেৰিব্ৰামে কৰে। এইটো বিপ্লৱ দে ছাৰক চিনি পাইছো, এইটো বিপ্লৱ দে ছাৰ। কিন্তু তোমালোকে হ'ব পাৰে চিনি নাই পোৱা, এইটো বিপ্লৱ দে ছাৰ নহয়। তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। তোমাৰ সেৰিব্ৰামে ক'ব এইটো মানে এইটো ডিসিশন ল'ব, মানি লোৱা, ডিসিশন লয়, ডিসিশন লোৱা এই অংশটো কৰে। এইটো তোমাৰ ঐচ্ছিক, তোমাৰ ওপৰত নিৰ্ভৰ কৰে। এইটো বিপ্লৱ দে ছাৰ হয়, এইটো বিপ্লৱ দে ছাৰ হয়, যতীন ছাৰ নহয় বা প্ৰিন্সিপাল ছাৰ নহয়। বুজি পাইছা? এনে তোমালোকে এইটো কি কৰে? এইটো টাচৰ ওপৰত নিৰ্ভৰ কৰে। টাচ কন্ট্ৰল কৰিব। তোমালোকে কি দেখিছা, কি শুনিছা, কি গন্ধ লৈছা, ঘ্ৰাণ, স্মেল আৰু পেশীয় কাৰ্যকলাপ। এতিয়া চা, লাষ্টত মই যেটো ছবি দিলো পেশীয় কাৰ্যকলাপ। তোমালোকে এতিয়া মই অংক কৰিম, ছাৰৰ ক্লাছটো নোট নকৰো, নোট ভাল নালাগে, নোট নকৰো, মই পিছত কৰিম নোট। এইটো পেশীয় কাৰ্য তোমালোকে হাত দি কৰিবা, তো তোমালোক পেশীক ব্যৱহাৰ হ'ব। তাৰমানে এইটো পেশীয় কাৰ্যৰ ওপৰত সেৰিব্ৰাম কি কৰে? নিৰ্ভৰ কৰে। এইটো বহুত ইম্পৰ্টেন্ট, জটিলতম আৰু বৃহত্তম অংশ। এতিয়া মই যাম, এতিয়া তোমালোকৰ প্ৰমতিষ্ক আৰু কি আছিলে? সেৰিব্ৰামৰ পিছত কি আছিলে? থেলামাছ আছিলে। থেলামাছ আছিলে, হয় নে নহয়? সেৰিব্ৰামত থেলামাছ আছিলে। সেৰিব্ৰাম লৈ যোৱা সংবেদী বাৰ্তাৰ বাবে প্ৰেৰক স্নায়ু, ধৰি লও এইটো এটা পিয়ন, এইজনে কি কৰে? এই থেলামাছে কি কৰে? থেলামাছে ব্ৰেইনত বাৰ্তা লৈ যায়। থেলামাছে ব্ৰেইনত বাৰ্তা লৈ যায়। মূৰৰ যেটো বাৰ্তা আছে নহয়, এইটো সেৰিব্ৰামত কোনে লৈ যায়? সেৰিব্ৰামত থেলামাছে লৈ যায়। ধৰি লও এইটো বাৰ্তা প্ৰেৰক, পিয়ন, মেসেঞ্জাৰ, মেসেজ পঠায়, বাৰ্তা যিয়ে পঠায়। ঠিক আছে, এইটো হল থেলামাছ। 3 নম্বৰটো হ'ব থেলামাছৰ অকনমান তলত মই কৈছিলো নে? থেলামাছৰ অকনমান তলত মই কি কৈছিলো? হাইপাথেলামাছ। হাইপাথেলামাছৰ কি হয়? ভোক লাগিছে নে? তোমাৰ পানী খাবলৈ মন গৈছে নে? আবেগ, ইমোশন, মোক বহুত ভাল লাগিছে, মই হেপি হৈ গলো ক্লাছটো চাই, মোক ভাল নাই লগা, নহয় ইমোশন, তুমি মোৰ লগত বেয়া কৰিছা, ইমোশন, এইবিলাক ক'ত হয়? হাইপাথেলামাছ। এতিয়া মোৰ ভোক লাগিছে,
ভোক লাগিছে খাব লাগে পিয়াহ লাগিছে পানী খাব লাগে দেহৰ উষ্ণতা এইবিলাক কোনে কৰে এইবিলাক কৰে কোনে কৰে কাৰ ওপৰত নিৰ্ভৰ কৰে কাৰ ওপৰত দায়ী এইটো হাইপাথেলেমাছ এতিয়া যদি ধৰিলা হাইপাথেলেমাছ বেয়া হৈ গৈছে তোমাৰ হাইপাথেলেমাছ বেয়া হৈ গৈছে হাইপাথেলেমাছ বেয়া হৈ গৈছে হাইপাথেলেমাছ বেয়া হৈ গৈছে তোমালোকে কি হ'ব খাই থাকে ভোগৰ অনুভূতি নাই আহিব ভোক নেলাগিব তোমালোক ভোক নাখাই খাই খাই তোমাৰ কি হ'ব প্ৰাণো যাব পাৰে আৰু তোমালোকে যদি কোনে খোৱাৰ বস্তু দি থাকে তোমালোকে খাই থাকিবা খাই থাকিবা খাই থাকিবা খাই থাকিবা তোমালোকে খাই থাকিবা পেট ভৰিছে নাই ভৰা পেট ভৰা নাই ভৰা তোমালোকে বুজিবই নোৱাৰিবা খাই থাকিবা খাই থাকিলে কি হ'ব এইটো পেট ইমান ভৰিব যেনে ইয়াৰ কাৰণে তোমাৰ এটা মানুহৰ গা বেয়া হ'ব পাৰে মানে ভোক নেলাগে ভোক খাই থাকিলেও গম নেপায় এইবিলাক সব হাইপাথেলামাছ বেয়া হৈ গলে হয় তাৰ মানে এগুলা বা ইমোশন নাই কিবা নাই এনে বই থাকো মই কোনো ইমোশন নাই কিবা আবেগ নাই নিয়ন্ত্ৰণ নাই খান্দি দিওঁ মই কৰি খান্দি দিওঁ বা ভাল থাকো মই খাহি দিওঁ মই মানে অকমান পগলাৰ নিচিনা হৈ যাবা কোনো আবেগৰ ওপৰত নিয়ন্ত্ৰণ নাই যদি হাইপাথেলামাছ বেয়া হৈ যায় হাইপাথেলামাছ বেয়া হৈ যায় ঠিক আছে নষ্ট মানে ড্যামেজ হৈ যায় তাৰ মানে কি হল উষ্ণতা ভোগ অনুভূতি পিয়া আবেগ নিয়ন্ত্ৰণৰ বাবে এটো হাইপাথেলামাছ দায়ী আগবাঢ়ি যাম এতিয়া মধ্য মস্তিষ্কৰ বেছি কাৰ্য নাই তোমালোক অকনমান কৰি দিলো মই তোমালোকৰ কিতাপত এটো আছে কিন্তু এটো মধ্য মস্তিষ্ক কম এটো ক'ত থাকে মধ্য মস্তিষ্ক ক'ত থাকে মধ্য মস্তিষ্ক প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ মাজত থাকে হয় না নহয় এটো সহজ পাৰিবা মাজত থাকে পশ্চাৎ মস্তিষ্ক আৰু প্ৰমস্তিষ্কৰ মাজত থাকে আৰু কি হয় এতিয়া চকুৰ মনিৰ আকাৰৰ হলনি কৰে এটো কি লিখিছো মই চকুৰ মনিৰ আকাৰৰ হলনি কৰে এতিয়া চকুৰ মনিৰ আকাৰৰ হলনি মানে এটা পোহৰত গৈছা তোমালোকে পোহৰত গৈছা পোহৰত গৈছা চকুটো সৰু হৈ যাব হয় না নহয় তোমালোকৰ চকুৰ মনি পিপুলটো যে চাইছা নে মনি আছে নে ইয়াত আছে নে মনিটো আছে নে তো মনিটো দিছো নে মই এটো সৰু হৈ যাব এতিয়া আন্ধাৰত গৈছা চকু এনেকা কৰি ডাঙৰ হৈ যাব চকুৰ মনিটো ডাঙৰ হৈ যাব এইবিলাক মধ্য মস্তিষ্কৰ কাৰ্য মধ্য মস্তিষ্ক এটো কন্ট্ৰোল কৰে তাৰ বাবে এটো দায়ী ঠিক আছে বুজি পাইছা এই যে চকুটো তোমাৰ চকুৰ মনিটো ডাঙৰ হয় সৰু হয় এটো তোমাৰ লগৰ মধ্য মস্তিষ্কৰ বাবে এটো হৈ থাকে ঠিক আছে এটো অনৈচ্ছিক এতিয়া তুমি এন্ধাৰৰ ভিতৰত ঘুমাইছা চকুৰ মনি কেনেকা ডাঙৰ হৈছে বা সৰু হৈছে তুমি নিজে কৰিছা নে অটোমেটিক হৈ যাব চাবলৈ অটোমেটিক হৈ যাব এটো ঠিক আছে এতিয়া মই পশ্চাৎ মস্তিষ্ক এটো বহুত ইম্পৰ্টেন্ট তোমাৰ লগৰ পশ্চাৎ মস্তিষ্কৰ মাজত এটো একটা ইম্পৰ্টেন্ট পয়েন্ট তোমালোকে এতিয়া মন দি শুনিবা এটো মই মন দি শুনিবা তোমালোকে পশ্চাৎ মস্তিষ্কত কি থাকে সেৰিবেলাম থাকে সেৰিবেলাম থাকে এটো কি হয় সেৰিবেলাম মানে এটো পিছফালে থাকে এটো দ্বিতীয় বৃহত্তম অংশ এটো কিহৰ বাবে নিয়ন্ত্ৰণ ব্যালেন্স মই ইংৰাজীত লিখিলো চোৱা ব্যালেন্স এটো কিহৰ বাবে ব্যালেন্সৰ লগত সম্পৰ্কিত তোমালোকে ডান্স কৰিবাৰ বাবে ডান্স কৰা ভাল পাওনে ডান্স কৰিবাৰ বাবে ভাল পাওনে তেনেহলে এটো তোমাৰ কোনে নিয়ন্ত্ৰণ কৰে পশ্চাৎ মস্তিষ্কৰ সেৰিবেলামে কৰে পশ্চাৎ মস্তিষ্কৰ সেৰিবেলামে কৰিব ব্যালেন্সৰ লগত সম্পৰ্কিত এতিয়া স্যাৰ এটো ব্যালেন্স কৰি আছে ছবিটো মই দিলো যেটো এটো ব্যালেন্স কৰি আছে এটো ইয়াত ব্যালেন্স কৰি আছে ব্যালেন্সৰ বাবে এটো তোমালোকৰ লাগিব সমতা নিৰ্ণয় ব্যালেন্স আৰু ভংগিমা সমতা নিয়ন্ত্ৰণ ডান্স কৰিছা তোমালোকে পেন্সিল ধৰা পেন্সিল কেনেকা ধৰিম পেন্সিল মই কলম মই কেনেকা ধৰিম কন্ট্ৰোল কৰিম সাইকেল চলোৱা এইবিলাক তোমালোকৰ সেৰিবেলামে মেইনটেইন কৰে মানে যিমানখিনি ব্যালেন্স ভংগিমা ডান্সৰ বাবে ভংগিমা কৰিবা নহয় বিভিন্ন ধৰণৰ গেষ্টাৰ পোষ্টাৰ কৰিবা এইবিলাক প্ৰতিটো কোনে কৰে এটো সেৰিবেলামে কৰে সেৰিবেলাম এটো ক'ত থাকে পশ্চাৎ মস্তিষ্কত থাকে এটা পশ্চাৎ মস্তিষ্ক আৰু কি আছে পশ্চাৎ মস্তিষ্ক আছে মেডুলা অবলংগতা কি হয় মেডুলা অবলংগতা কি মেডুলা অবলংগতা তোমাৰ মেডুলা অবলংগতা তোমাৰ হৃদস্পন্দন লালতে ওলোৱা বমি কৰাৰ বাবে দায়ী মই একদম আৰম্ভণিতে কৈছিলো এতিয়া এইবিলাকৰ মতে কন্ট্ৰোল নাই বমি কৰি দিলো মোৰ গা বেয়া হৈছে বমি হৈ গল মই কৰিব নোৱাৰিলো ওলাই গল মই কন্ট্ৰোল কৰিব নোৱাৰিলো স্যাৰ বেয়া নাই পাব গাত পৰি গল গাড়ীত পৰি যায় নহয়
ভাল কেক দেখিলো কেক লালটি ওলাই গ'ল হৃদস্পন্দন ধক 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 কৰিছে এইবিলাক তোমাৰ হৃদস্পন্দন ধক ধক কৰিছে এইটো তোমাৰ হৃদস্পন্দন এইটো তুমি কন্ট্ৰোল কৰিব পাৰিবানে কন্ট্ৰোল হ'বনে নহ'ব এইটো হৃদস্পন্দন কন্ট্ৰোল হ'বনে নহ'ব এইটো তুমি নিজে নিজে হ'ব ঠিক আছে লালটি ওলোৱা বমি কৰাৰ বাবে দায়ী এইবিলাক হ'ল কাৰ লগত জড়িত মেডুলা অবলংগতা যোৱাবাৰৰ আগৰবাৰ এইটো আহিছিলে কিন্তু মেডুলা অবলংগতা ওপৰত এটা প্ৰশ্ন আহিছিলে মই প্ৰশ্নটো একদম ভালকে মনত নাই কিন্তু এইটো ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া মই অকনমান আগবাঢ়ি যাওঁ কি হয় বমি কৰা লালটি ওলাই যোৱা যেবোৰ তোমালোকৰ কন্ট্ৰোল নাই এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে মেডুলা অবলংগতা নেক্সট যাওঁ মই পঞ্চৰ ইমান বেছি কাৰ্য তোমালোকৰ ইয়াত নাই পঞ্চ হ'ল ক'ত শ্বসন কাৰ্য নিয়ন্ত্ৰণ কৰে শ্বসনত এইটো নিয়ন্ত্ৰণ কৰে পঞ্চৰ খালি ইমানেই দিলো ঠিক আছে শ্বসন নিয়ন্ত্ৰণ কৰে এইটো নিয়ন্ত্ৰণ কৰিব কোনে পঞ্চে নিয়ন্ত্ৰণ কৰিব ঠিক আছে আশা ৰাখিলো তোমালোকে ভিডিওটো ভাল পাইছা বুজি পাইছা তোমালোকে ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা মই ভিডিওটো আৰু দীঘল নকৰো বহুত দীঘল হৈ গৈছে কিন্তু কি কৰিম বুজাবলৈ হলে তোমালোকৰ টাইম লাগিব কিছুমান মই দুইবাৰ তিনবাৰ কৰি ক'লো কাৰণ তোমালোকৰ যাতে মস্তিষ্কত সোমাই যায় ঠিক আছে মস্তিষ্কত সোমাই যায় আৰু তোমালোকে ভালকে তোমালোকৰ পৰীক্ষাত লিখিব পাৰিবা এইটো মই আশা ৰাখিলো তোমাৰ ভাল লাগিলে লাইক শেয়াৰ কৰিবা ঠিক আছে মই ভিডিওটো এতিয়া শেষ কৰো থ্যাংক ইউ বাই